নমস্কাৰ আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হল 4 মাৰ্চ। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুতোৱা হৈছে। আহি পৰিছে ৰাতিপুৱাৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। ইৰাণ আৰু ইজৰাইলৰ যুদ্ধৰ মাজত পক্ষ লৈছিল আমেৰিকাই। ডোনাল্ড ট্ৰাম্পে যুদ্ধ আৰম্ভ কৰি অৱশেষত হাত দাঙিলে আমেৰিকাই। ট্ৰাম্পে নিজেই ভিডিঅ'ৰ জৰিয়তে প্ৰকাশ কৰিছে এই কথা। অৱশেষত ট্ৰাম্পে নিজেই হাত দাঙিবলৈ বাধ্য হৈ পৰিল। জেৰুজালেম দূতাবাসত ভিডিঅ'ৰ জৰিয়তে ট্ৰাম্পে নিজেই জনালে এই আহ্বান। নিজৰ সুৰক্ষা নিজেই লবলৈ আমেৰিকাক জনালে আহ্বান। এনেকুৱা অৱস্থা হৈছে যে ওপৰলৈ চালেও ইৰাণী মিছাইলেৰে কৰে আক্ৰমণ। ইৰাণে মিছাইলৰ বৰ্ষণ আৰম্ভ কৰি দিছে। আমেৰিকাই এতিয়া বচাব কাক? ডুবাইক বচাব গলে ইৰাণে আৰবত মাৰি দিয়ে মিছাইল। ইজৰাইলক বচাব গলে আমেৰিকাত মাৰি দিয়ে মিছাইল। ইউকেক বচাব গলে জেৰুজালেমত মাৰি দিয়ে মিছাইল। ইৰাণে চিঞৰি কান্দিলেও ইৰাণে মিছাইল মাৰি দিয়ে। ইজৰাইলত আবদ্ধ আমেৰিকাক উদ্ধাৰ কৰিব নোৱাৰে আমেৰিকাই। ডোনাল্ড ট্ৰাম্পে নিজৰ সুৰক্ষা নিজেই লবলৈ স্পষ্টকৈ জনাই দিছে ট্ৰাম্পে। বিশ্বৰ ভিতৰত প্ৰথম স্থান আমেৰিকাৰ ডোনাল্ড ট্ৰাম্পে এতিয়া হাত সাৰি দিছে ইৰাণৰ লগত। প্ৰতিটো সময়তে নিজকে গাদ্দাৰ বুলি, নিজকে প্ৰথম স্থান আৰু যুদ্ধৰ প্ৰথম সেনা বুলি কোৱা আমেৰিকাই এতিয়া ইৰাণৰ লগত যুদ্ধত হাৰ মানিবলৈ বাধ্য হৈ পৰিছে। ইতিমধ্যে নিজেই ভিডিঅ' যোগত প্ৰেৰণ কৰিছে এই কথা। আপুনি ইৰাণ আৰু ইজৰাইলৰ যুদ্ধত কাক সমৰ্থন কৰে নিশ্চয় এটা কমেন্ট কৰিব আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব। আহি পৰিছে আন এটা গুৰুত্বপূৰ্ণ খবৰ। ইজৰাইল আৰু ইৰাণৰ যুদ্ধত ভাৰতত প্ৰভাৱ পৰিব নেকি খাৰুৱা তেলৰ দাম? সকলো জনসাধাৰণৰ চিন্তিত হৈ আছে। ইজৰাইল আৰু ইৰাণৰ যুদ্ধত ভাৰতত প্ৰভাৱ পৰিব নেকি খাৰুৱা পেট্ৰল আৰু ডিজেলৰ দাম? সবিশেষ জনাইছো, ভিডিঅ'টো শেষলৈ চাব। ভাৰতত বৃদ্ধি নহয় পেট্ৰল আৰু ডিজেলৰ মূল্য। 25 দিনৰ বাবে খাৰুৱা তেল মজুত আছে ভাৰতত। পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধিৰ কোনো পৰিকল্পনা এতিয়াও লোৱা নাই ভাৰত চৰকাৰে। ভাৰত চৰকাৰৰ এক বিশেষ সূত্ৰত সদৰি কৰিছে এই তথ্য। ইন্ধনসমূহ বিকল্প ব্যৱস্থাৰ আমদানি ব্যৱস্থা কৰিব ভাৰতে। ইৰাণ ইজৰাইলত যুদ্ধৰ বাবে প্ৰভাৱ পৰিছে খাৰুৱা তেল আমদানিত, কিন্তু ভাৰতত এতিয়ালৈকে কোনো বৃদ্ধি কৰা নাই পেট্ৰল ডিজেলৰ মূল্য। ইজৰাইল আৰু ইৰাণৰ যুদ্ধত ভাৰতৰ তেলৰ প্ৰভাৱ পৰিব নে নাই, আপোনাৰ মূল্যৱান এটা মন্তব্য কৰিব আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব। ভাৰতৰ মুছলমানে পালন নকৰিব এইবাৰ ঈদ। চিয়া মুছলমান সংগঠনৰ ডাঙৰ সিদ্ধান্ত। এই মুহূৰ্তত জনাইছো এটি গুৰুত্বপূৰ্ণ খবৰ। ভাৰতৰ মুছলমানে পালন নকৰে ঈদ। চিয়া মুছলমানৰ সংগঠনৰ এই ডাঙৰ সিদ্ধান্ত। ইৰাণৰ সৰ্বোচ্চ নেতা খামেনি মৃত্যুৰ পিছতেই বিশ্বৰ কোটি কোটি মুছলমানৰ এই ডাঙৰ সিদ্ধান্ত। চিয়া মুছলমান সংগঠনৰ এই ডাঙৰ সিদ্ধান্ত লৈছে ভাৰতৰ মুছলমানে পালন নকৰে ঈদ। ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ খামেনি মৃত্যুৰ পিছতে এই ডাঙৰ সিদ্ধান্ত লৈছে চিয়া মুছলমানে। মুছলমানৰ এনে সিদ্ধান্তক আপুনি কি বুলি কব নিশ্চয় এটা কমেন্ট কৰিব আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব। আহি পৰিছে আন এটা গুৰুত্বপূৰ্ণ খবৰ। বিটিচি সকলৰ বাবে ভাল খবৰ। 30 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হব আজান ফকিৰ ভৱন। এই কথা উত্থাপন কৰিছে বিটিচিৰ চিফ হাগ্ৰামা মহিলাৰী। হয়, এই মুহূৰ্তত জনাইছো আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ। হাগ্ৰামা মহিলাৰীৰ বৃহৎ ঘোষণা। 30 কোটি টকা ব্যয় সাপেক্ষে কোকৰাঝাৰত নিৰ্মাণ কৰা হব আজান ফকিৰ ভৱন। এই কথা উত্থাপন কৰিছে বিপিএফৰ প্ৰধান হাগ্ৰামা মহিলাৰী। হাগ্ৰামা মহিলাৰী এনেধৰণৰ কামক আপুনি কি বুলি গণ্য কৰিব নিশ্চয় এটা কমেন্ট কৰিব আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব। মহা বিপদত পৰিছে আমেৰিকা। এই মুহূৰ্তত ইৰাণৰ মাষ্টাৰ প্লেন সম্পূৰ্ণ সাকসেসফুল। আমেৰিকাৰ হাতত মিছাইলৰ নাটনি পৰিছে। হয়, এই মুহূৰ্তত মিছাইলৰ নাটনি পৰিছে আমেৰিকাত। এক প্ৰকাৰ মহা বিপদৰ সন্মুখীন হৈছে ডোনাল্ড ট্ৰাম্প। আমেৰিকাৰ সহযোগী ৰাষ্ট্ৰক মিছাইল যোগান ধৰাত ব্যৰ্থ হৈছে আমেৰিকাই। একেলগে 11খন ৰাষ্ট্ৰক মিছাইল যোগান ধৰি সংকটত পৰিছে আমেৰিকাই। আমেৰিকাৰ বিৰুদ্ধে ইৰাণৰ মাষ্টাৰ প্লেন সাকসেসফুল। এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰটো হল মহা বিপদত পৰিছে আমেৰিকাৰ ডোনাল্ড ট্ৰাম্প। এই মুহূৰ্তত ইৰাণৰ মাষ্টাৰ প্লেন সম্পূৰ্ণ সাকসেস বুলি ইৰাণে প্ৰকাশ কৰিছে। আপুনি এই যুদ্ধত ইৰাণ আৰু আমেৰিকা ইজৰাইলক কোনটোক সমৰ্থন কৰে নিশ্চয় কমেন্টত জনাব আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব। আহি পৰিছে আন এটা গুৰুত্বপূৰ্ণ খবৰ। হিমন্ত বিশ্ব শৰ্মা চৰকাৰে জুবিন গাৰ্গক ন্যায় দিব নোৱাৰে।
এই ভয়ঙ্কৰ মন্তব্য প্ৰেৰণ কৰিলে বিধায়ক অখিল গগৈ। দোষীক শাস্তি প্ৰদান নকৰে SIDৰ চাৰ্জশ্বিটে। মুখ্যমন্ত্ৰী আৰক্ষীয়ে 2 নম্বৰী চাৰ্জশ্বিট দিছে জুবিন গাৰ্গৰ ন্যায় প্ৰক্ৰিয়াত। এই ভয়ঙ্কৰ অভিযোগ তুলিছে বিধায়ক অখিল গগৈ। নিৰ্বাচন শেষ হোৱাৰ পিছদিনাই জেলৰ পৰা ওলাই আহিব জুবিন গাৰ্গৰ অন্যতম হত্যাকাৰী অভিযুক্ত শ্যাম কানু আৰু সিদ্ধাৰ্থই। জেলৰ পৰা ওলাই আহি শ্যাম কানু মহন্ত বিজেপিৰ হৈ নিৰ্বাচন খেলিব পাৰে, এয়াও দাবী কৰিছে বিধায়ক অখিল গগৈ। শ্যাম কানু আৰু সিদ্ধাৰ্থক কেতিয়াও শাস্তি দিয়া নহয়। বিজেপি চৰকাৰ অৰ্থাৎ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত কেতিয়াও জুবিন গাৰ্গৰ ন্যায় দিব নোৱাৰে। এই ভয়ঙ্কৰ মন্তব্য প্ৰেৰণ কৰিছে বিধায়ক অখিল গগৈ। বিধায়ক অখিল গগৈৰ মন্তব্যত আপুনি কি কয় নিশ্চয় এটা কমেন্ট কৰিব আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব।